এতিয়া আমি পুলিচ বজাৰ আহি পাইছোঁ। তাৰমানে লাইট লুমৰ পৰা আমি সিফালে চেৰাপুঞ্জী যাব পাৰিলোঁ হয়, কিন্তু তাতে বোলে হোটেল ভাল নাই, ভণ্টিয়ে কৈ আছে। আকৌ ভণ্টিয়ে জোৰ তোৰ হোটেলত নাথাকে যে, সেইকাৰণে এতিয়া হোটেল লৈছোঁ আমি ইয়াতে। এতিয়া তাতে গৈ আছোঁ, বস্তু অলপ ল'লোঁ, কাপোৰ কানিখিনি ল'লোঁ। এতিয়া হোটেললৈ গৈ আছোঁ। এইটো হৈছে পুলিচ বজাৰ। আমাৰ হোটেলটো দেখাই দি আছোঁ বাৰু। হোটেলটো পালোঁ। এইটো হৈছে হোটেলটো। যাওঁ, বঢ়িয়াকৈ ফ্ৰেছ হওঁ আৰু ৰুমটো দেখাই লওঁ আপোনালোকক। জয় গণেশ বাবা আছে। গণেশ বাবা বঢ়িয়া হৈছে। এইটো আমাৰ হোটেল। সিস্টাৰ ৰুম কি আছে 10 নাই 110। সিস্টাৰ ৰুমটো 110 আছিল। এইজনী সিস্টাৰ এই জয় শুই আছে। ৰুমটো ঠিকে আছে। বল আমাৰটো চাওঁ। তই কি আহ এইটো বাথৰুম। মোৰ ৰুমটো হৈছে 101। এইটো ৰুমটো ঠিকে আছে। কি হ'ল, টোপনি গ'লে নেকি তই? এইফালে কি আছে? উইন্ডো আছে। এইফালে বিল্ডিং আছে। বাথৰুমটো চাই লওঁ। ঠিকে আছে, চলিব। ঠিকে আছে, আজি ইয়াতে থাকিম আৰু। ইয়াতে থাকিম, কালি ৰাতিপুৱা ওলাই যাম। বাহ, ফেনৰ কি স্পীড। বাছ ঠিকে আছে, মোটামুটি আমাৰ হোটেলটো এতিয়া আজিৰ কাৰণে চলি যাব আৰু। ভাবিলোঁ পুলিচ বজাৰ ঘূৰোঁ বুলি এতিয়া, আকৌ মোৰ ড্ৰাইভাৰটোৰ পেটৰ বিষ হৈ আছে। আকৌ তাক চিভিলত লৈ যাব লাগিল। মানে পেটৰ বিষৰ খোজ খাব পৰা নাই। আমাৰ গাড়ীখনো পাৰ্কিঙত থৈ দিলোঁ। তাক কি কৰোঁ, উপায়তো নাই। তাক টেক্সিত লৈ গুচি যাম আৰু তাক চিভিলত। তাৰ পেটটো বেছি বিষাই আছে যে, সেইকাৰণে চিভিলত লৈ যাবই লাগিল, উপায় নাই ন। 3 hours later. আমি খানা খাব আহিছিলোঁ, খানা খালোঁ। এতিয়া যাওঁ, অলপ আৰাম কৰোঁ বঢ়িয়াকৈ। পিছফালে চাইছেনে কি চলি আছে? এটা আমাৰ হোটেলটো আহি গ'লো এতিয়া ৰুমত। এতিয়া খাই বইলৈ হোটেল আহি পালোঁ। মোৰ ৰুমত এজনে শুই আছে। মৰিলে নেকি সি? আৰু এইটো মোৰ বেড হয়। এতিয়া আৰু গুড নাইট। পিছে কালি যাম চিধা ইয়াৰ পৰা ডাইৰেক্ট যাম চেৰাপুঞ্জী। এতিয়া আজিৰ কাৰণে বাই বাই।